চানমাৰী চানি সহযোগ কৰিছে হাইড এণ্ড চিক ক্লাছিক। প্ৰতিপলে জীৱন নদীৰ দৰে বৈ থাকে নজনাকে, কাইতে বিন্ধা মন গৰজি উঠে প্ৰতিবাদৰ ভাষাৰ দৰে, নতুন ৰং এধানি মৰম দুখৰ হৃদয়ত প্ৰেমৰ আবাহন, তোমাতেই জীৱন অনুপম। চাঁদনী 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 চাঁদনী। কিন্তু সেইবোৰ ঠিক কৰাৰ আগতে আমি আমাৰ ঘৰৰ মানুহগিটাৰ মনৰ ভিতৰত থকা পাথৰবোৰ ঠিক কৰি ল'ব লাগিব। পাগলক বুজাব লাগিব, মামা দেউতা সকলোকে শান্ত কৰিব লাগিব। জোঁৱাই, মই আপোনাৰ জোঁৱাই, কাৰণ আপুনি মোৰ পত্নীৰ ককায়েক। সেইকাৰণে ইমানখিনি কৰাৰ পাছতো আপোনাক মই সন্মান কৰি আছো। নহলে এনেকে কথা কৈছে যে মোক কি কৰিলো মই? বেয়া কামবোৰ আপুনিয়ে কৰিব, ঘৰখন ধ্বংস আপুনিয়ে কৰিব, তাৰ পিছত আনক দুখ দিয়াৰ স্বভাৱটো এৰক। Shut up! মই কি কাম কি কাৰণত কৰো সেইটো মই জানো, কিন্তু আপুনি কিয় কৰিলে এইটো কাম? অহ গজেন্দা, কওক না কেছটো কি? তোক পিছত কম বুলি কৈছো নহয়, এতিয়া যোৱা। কি হৈছে? গগন, তুমি ভিতৰলৈ যোৱা। কিয় গালি পাৰিলে? ছাৰ, প্ৰয়োজন নোহোৱা কথাবোৰ উঠি মূৰ ঘমাই থাকে। ছাৰ, আপোনাৰ কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম নাই, একো নাই। মোৰ আৰু কি প্ৰব্লেম থাকিব পাৰে? নহয় মানে আপোনাক চিন্তাত থকা যেন লাগিল, সেইকাৰণে সুধিলো। সুখেৰে ভৰি আছে যে মোৰ, সেইকাৰণে তেনেকুৱা লাগিছে। মানে চন্দিকাৰ ঘৰলৈ গৈ বহুত বেয়াকে ক'লে। বেয়াকৈ? কিন্তু কিয়? সি কেনেবাকে গম পাইছে যে ময়ূৰ বিভাস চক্ৰৱৰ্তী চন্দিকাৰ গিৰিয়েক। ময়ূৰ ছাৰ চন্দিকা মেডামৰ গিৰিয়েক, মানে আপোনাৰ ভনী জোৱাই? ছাৰ, কথাটো একো বুজিবই পৰা নাই। এইবিলাক বহুত কথা কম বুলি মই কাকো কবও নোৱাৰো। মাত্ৰ মোৰ চন্দিকাৰ বাবেহে চিন্তা হৈছে। তাই বহুত কষ্ট কৰি আজিৰ এই জীৱনটো পাইছে। এতিয়া যদি মোৰ ভুলৰ কাৰণে তাই আকৌ কষ্ট ভুগিবলগীয়া হয়। ছাৰ, ময়ূৰ ছাৰ যদি আপোনাৰ ভনী জোৱাইক হয়, তেন্তে তেওঁ কোম্পানীটো এনেকৈ ললে কিয়? কৈছো নহয়, কম বুলি মই বহুত কথা কব নোৱাৰো। ছাৰ, আনক কব নালাগে, কিন্তু আমাকতো কব পাৰে। আমি মৰিবলৈও কাকো নকওঁ ছাৰ। হয় ছাৰ, কি হৈছে কওকচোন? মোক জোৰ নকৰিবা। বহু কষ্ট কৰি নিজৰ দুখবিলাক আনৰ পৰা লুকুৱাই ৰাখিছো। এতিয়া যদি মই দুৰ্বল হৈ যাওঁ, সকলোবিলাক শেষ হৈ যাব। মোৰ জ্ঞান, মন, চান্দিনীৰ সকলো কষ্ট অথলে যাব। নোৱাৰো মই সেই কথা কব। দাদা, কিয় কব নোৱাৰে? আৰে কৈ দিয়ক, মই আছো নহয় আপোনাৰ লগত। মোৰ তোমাৰ সৈতে কথা আছে, কেবিনলৈ বোলা। এইটো মোৰ অফিচ, গতিকে ইয়াতে কওক। আৰে কওক না দাদা। মনে কেনেকে গম পালে তুমি যে চন্দিকাৰ গিৰিয়েক? অ' মাই গড, মনে গম পাই গল নেকি? আৰে কেনেকৈ গম পালে? কেনেকে গম পালে মই তোমাক সুধিছো। মই কৈছো বুলি ভাবিছে নেকি? ভাবিছে যদি হয়, মই কৈছো মনত। কিন্তু কিয়? কাৰণ মই ঘৰতে ঘৰতে কাজিয়া লগাই ভাল পাওঁ। এতিয়া মনৰ চকুত চন্দ্ৰিকা কি? ঘৰ হতটো বিভীষণ। ভিলেন তাই, কিন্তু আচল ভিলেন আছিলো মই। কেনেকুৱা ফিল্মি ষ্টৰী ন? আৰে কি হল? এনেকে কি চাই আছে? মোক মাৰিব? আৰে মাৰক না মোক।
অজয় কি হৈছে তোমাৰ? একো হোৱা নাই মোৰ, একো হোৱা নাই। এই কাৰোবাৰ খং চকুৰ ওপৰত উঠাই কি লাভ পাবি তই? একো নাপাওঁ মই। সকলোৱে মাথোঁ ঠগে মোক। অজয় কোনে ঠগিলে তোমাক? মোৰ মতে তুমি কাৰোবাক ভুল বুজিছা নেকি? ভুল আগতে বুজিছিলো, ভাবিছিলো ময়ে চাগে ভুল। মই যিবোৰ কৰি আছো ভুল কৰি আছো, কিন্তু আজি ভালদৰে বুজিলো চব সুবিধাবাদী। পিঠিত চাকু মাৰিবলৈ চব ৰেডি হৈ থাকে। বাৰে বাৰে চব মাৰি কাৰ কথা কৈ আছ তই? কোনে পিঠিত চাকু মাৰিলে? মিছা কথা কিছুমান ভাবি নিজেও কষ্ট পাই আছ, আনকো কষ্ট দি আছ। এইটো চব বাদ দে। একো মিছা ভবা নাই মই। আমাৰ কোম্পানীৰ শ্বেয়াৰবোৰ কোনে কিনিছে জানা? সেইবোৰ জানি মই কি কৰিম? মইতো ঘৰ পাকঘৰ এইবিলাক চলোৱা মানুহহে। ঘৰ? তুমি চলোৱা সেই ঘৰখনৰ নতুন মালিক হল ময়ূৰ বিভাগ চক্ৰৱৰ্তী। আৰু ময়ূৰ বিভাগ চক্ৰৱৰ্তী কোন জানা? পেহীৰ গিৰিয়েক। পেহী মানে চন্দিকাৰ গিৰি? কি কথা কোৱা হে জোৱাই? তেখেত চন্দিকাৰ গিৰিয়েক কেনেকৈ হ'ব? হয়, চন্দিকা বাইদেউৰ গিৰিয়েকৰ নামে ময়ূৰ আছিলে, কিন্তু চন্দিকা বাইদেউতো তাক জেললৈ পঠিয়াইছিলে। সকলোবোৰ নাটক আছিল পেহীৰ। আমাৰ কোম্পানীটো লোৱাৰ বাবে সেই মানুহজন আৰু পেহীয়ে মিলি প্লেনিং কৰিছিলে। পেহী অসমত অহাৰ কাৰণে আমাৰ কোম্পানী হয়। কেতিয়াও ক্ষমা নকৰো মই সেই মানুহজনীক, কেতিয়াও নকৰো। ককাইদেউ ই কোৱা কথাবোৰ সঁচা জানো? চান্দিনীক সঁচা কথাবিলাক কৈ দিওঁ আৰু সহ্য কৰিব নোৱাৰো মই। কিন্তু চান্দিনীক কথাবিলাক কৈ দিলে তাই মনক কৈ দিব নেকি? মনে গম পালে ময়ূৰক মাৰি পেলাবলৈ এক মিনিটো নালাগিব। এতিয়া বিমূৰত পৰিল। দেউতা, আপুনি এনেকৈ ইয়াত ৰৈ আছে যে? নাই, কিবা এটা ভাবি আছিলো হে। ধুনা দিছা ন? দিয়া দিয়া। দেউতা কি হৈছে আপোনাৰ? পৰিব ওলাইছিলে দেখোন। তুমি নপৰাকে ধৰিবা বুলি জানো নহয়, সেইকাৰণে চিন্তা কৰা নাই। ৰবা, এনেকে নপৰাকে সদায় ধৰি ৰাখিবলৈ তুমি থাকিবা নহয়? দেউতা আজি এনেকুৱা কথাবোৰ কৈছে যে, কি হ'ল? গাটো বেছি বেয়া লাগিছে নেকি? নাই নাই, ঠিকে আছে। এনে সুধিলো, তুমি ধুনা দি তোমাৰ গণপতিক সদায় প্ৰাৰ্থনা কৰিবা নহয়? কৰিম। কিয়? তোমাৰ গণপতিক কবা, এই মনোৰঞ্জন বৰুৱা নামৰ মানুহ এটা খুব কষ্টত আছে, সহ্য কৰিবলৈ টান পাইছে। সহ্য শক্তি অলপ দিবলৈ কবাচোন, নহলে মানুহটো কিজানি কেতিয়াবা মৰিয়েই থাকিব। মা, তোৰ লগত মোৰ অলপ কথা আছে। তোৰখিনি কৰি ল, মোৰো তোৰ লগত কথা আছে। হয় নেকি? কচোন কি কথা আছে? প্ৰথমতে তইহে আৰম্ভ কৰি দিছিলি, তই ক। মা শুন, তোৰ লগত তৰ্ক কৰি থাকিবলৈ মোৰ সময় নাই। মাছ সোমালেই মাজত মাত্ৰ এটা মাহ। মোৰ বহুত এৰেঞ্জমেণ্ট কৰিবলগীয়া আছে। তই কি এৰেঞ্জমেণ্টৰ কথা কৈ আছ? ইমানো বুৰ্বক নহয় তই। তোৰ বিয়াৰ কথা কৈছো। মই কিন্তু এতিয়াই বিয়া নকৰো।
কিয় এতিয়াই বিয়া কৰাব লাগিব বুলি কিবা কথা আছে জানো বিয়া কৰাব লাগিব বুলি কোনো কথা নাই বাবে তই বিয়া নকৰাও নে সেইজনী বিয়া কৰোৱা আশাত তই বিয়া নকৰাও মা মই ছোৱালী প্ৰায় ফাইনেল কৰিলোৱেই সোমবাৰ তই ছুটি ল'বি কইনা চাই আহিমগৈ চাচোন কোন আহিছে নমস্কাৰ ছাৰ অঁ নমস্কাৰ মই কিন্তু আপোনাক ভালদৰে চিনি পোৱা নাই চিনি নেপাবই মই গজেন বৰুৱা কোম্পানীৰ ক্লাৰ্ক হয় হয় কওকচোন কিবা বিপদত পৰিছে নেকি বিপদত মই পৰা নাই বিপদত পৰিছে বৰুৱা ছাৰৰ পৰিয়ালটো বুজিছো কিন্তু কি কৰিব আমি হীৰা বৰুৱাৰ অপহৰণকাৰী কোনো সংসূত্ৰ উলিয়াব পৰা নাই কেছটোত যিটো পাক আছে সংসূত্ৰ উলিয়াব নোৱাৰিবই হোৱাট ডু ইউ মিন মোৰ মতে কাহিনীটো অলপ বেলেগ আচ্ছা আমাৰ কোম্পানীটো যে ছাৰে মোৰ বিভাগ চক্ৰৱৰ্তীক বিক্ৰী কৰিছে সেইটো জানে জানো কিয় বিক্ৰী কৰিছে এইটোও নিশ্চয় জানে প্ৰপাৰলি নাজানো কিন্তু সন্দেহ হৈছে অপহৰণকাৰীক মুক্তিপণ দিবলৈ কোম্পানীৰ শ্বেয়াৰ বিক্ৰী কৰিছে সেয়ে ময়ূৰ বিভাগ চক্ৰৱৰ্তীৰ পৰা টকা লৈ অপহৰণকাৰীক দিছে যদি অপহৰণকাৰীজন ময়ূৰ বিভাগ চক্ৰৱৰ্তীয়ে হয় কি আপুনি এনেকৈ সন্দেহ কৰাৰ কাৰণ ময়ূৰ বিভাগ চক্ৰৱৰ্তী আন কোনো নহয় তেখেত চন্দিকা মেডামৰ এক্স হাজবেণ্ড হোৱাট উঠিছ হয় নেকি অঁ কালি নগলি যে এনেই ক কিবা কথা আছিলে কি কিবা কথা আছিলে হা মইতো খবৰ এটা ল'বলৈ আহিব নোৱাৰো নেকি পাহৰিয়ে গলি আমি যে পাৰ্টনাৰ হয় যিটো কাৰণে আহিছ সেইটো ক কালি ঘৰত গৈ কি হ'ল মানে তো জানিবলৈ মন গৈ আছিলে কাৰ ঘৰ আবে তোৰ ঘৰৰ কথা কৈছো পেহীয়েৰৰ কেছটো কোৱাৰ পিছত তই যে ঘৰলৈ গৈছিলি মানে ঘৰত গৈ কি হ'লগে তাকে সুধিবলৈ বিচাৰিছো কি হোৱাটো বিচাৰিছ তই মইনো আকৌ কি হোৱাটো বিচাৰিম আকৌ এনেই জানিবলৈ মন গৈছিল আৰু হাজাৰ হলেও তই মোৰ দোষ না মই কাৰো দোষীও নহয় ল'ৰাও নহয় কামৰ কথা ক আবে মোক খং কৰিছ কিয় পেহীয়ে তোক ঠগিছে সেইটো পেহীয়েৰক ময়ো বেয়া পাইছো কিন্তু সেই বুলি তই মোক খং কৰিবি নে তই মোক বেয়া পালেও পা তোৰ কাৰণে মোৰ জান হাজিৰ ইয়াৰ বেগটো দে কিমান সময় দিব লাগিব আবে তই নকোৱাকে বিজনেছৰ কথা গম পাই গলি যে তোক এইকেইদিনত ভালকে জানিলো যে থেংকছ দোস্তি দোস্তি তোৰ লগত ৰিলেশ্যন মোৰ অকল বিজনেছৰ সেইটো মনত ৰাখিবি কিনো তই মানে কিমান সময় দিব লাগিব সেইটো ক এই কি কিমান সময় দিব লাগিব এইবোৰ আমাৰ বিজনেছৰ কথা বেলেগ মানুহে মাথা নামাৰিলে মই বেছি ভাল পাম নামাৰো মাথা কিন্তু মই জানিব লাগিব তহঁতে কি বিজনেছ কৰিছ সন্দেহ কৰিছা চোৱা বেগত কি আছে পেপাৰ্ছ আছে লোৱা চোৱা নেলাগেও আজি দেৰি হৈছে দেৰি নেলাগে বুলি কোৱা নাই বেলেগ এদিনা দেখুৱাবি আজি মানে কি হ'ল ছাৰে কাগজ পাতিবোৰ 8টা বজাত মানুহ এজনক দিব লাগিব তেতিয়াহে কণ্টেক্টটো আমি পাম কণ্টেক্ট আমি মানে কণ্টেক্ট কৰো তই ওলাই আহে যা বেগটো মোৰ ওচৰতে আছে চাহ খালি তই ঐ সঁচাকৈয়ে তই বাবাক কণ্টেক্টৰ কামত লগাইছনে কিনো কথাবিলাক ক বিদ্যা শপত মা কচম এইটো হ'ল নে নাই আমাৰ দেৰি হৈছে কি হ'ল জান চকুকেইটা দেখোন তোমাৰ একদম সেমেকি আছে হাতেৰ দাদাৰ কথা চিন্তা কৰি মই তোক একো কৰা নাই মোৰ কিন্তু ধৈৰ্যৰ পৰীক্ষা নলবি তই হাতেৰ কৰাচোন কি কৰা তুমি কিবা এটা কৰা চাবলৈ মোৰ বিৰাট মন গৈ আছে কৰা না আপোনালৈ উৎস আনিছো পেহী মোৰ শপত খাই কচোন দাদা মোৰ পৰা কি লুকুৱাইছ তই একো লুকুৱা নাই বিশ্বাস নকৰ কিয় তেন্তে তই মোৰ শপত খোৱা নাই কিয় এইবোৰ সৰু ল'ৰা ছোৱালীৰ দৰে কাৰবাৰ মই ভাল নাপাওঁ নৰ্মেল কথা এটা তই বেলেগকে ল'ব বিচাৰিছ কিয় নৰ্মেল কথা
ময়ূৰে মোৰ লগত যিখিনি কৰিলে সেইখিনি জনাৰ পাছতো তই তাক কোম্পানী শ্বেয়াৰ বিক্ৰী কৰিছ, তাক আকৌ ঘৰলৈ লৈ আহিছ, আৰু তাৰপিছত কৈছ এইবোৰ নৰ্মেল কথা। নৰ্মেল কথা। ভুল কোনে নকৰে? ময়ো ভুল কৰোঁ। তই কি ভুল কৰা নাই? দুদিনৰ চিনাকি ল'ৰা এটাৰ লগত মোক নজনোৱাকে গুচি গলি, এইবোৰ কি ভুল নহয়? ময়ূৰেও তেনেকুৱা কিবা এটা ভুল কৰিছে বুলি ভাবি ললেই চব প্ৰব্লেম ছল্ভ হ'ব। প্লিজ কৈছো, মই এৰাই যোৱা সূতাবিলাক জোৰা লগাবলৈ চেষ্টা কৰিছো, তই আকৌ সেইবিলাকত আউল লগাবলৈ চেষ্টা নকৰিবি প্লিজ। দাদা দাদা শুনচোন, দাদা দাদা শুন না, তই মোক এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলো। এটলিষ্ট তই এইটো কৰিব নালাগিছিল মোৰ লগত। কি হ'ল জান? চকুকেইটা দেখোন তোমাৰ একদম সেমেকি আছে। হাতে দাদাৰ কথা চিন্তা কৰি মই তোক একো কৰা নাই। মোৰ কিন্তু ধৈৰ্যৰ পৰীক্ষা নলবি তই। হাতে কৰাচোন, কি কৰা? তুমি কিবা এটা কৰা চাবলৈ মোৰ বিৰাট মন গৈ আছে, কৰা না। আপোনালৈ উৎস আনিছো পেহী। অকল তোমাৰ পেহীকে দিবা নেকি? মই মানে পেহাকটো নোখোৱাকে থাকিম। আপোনালৈ বেলেগকে বনাই দিম, এয়া পেহীৰ বাবে। মোৰ বাবে বেলেগকৈ কেনেকৈ বনাবা সেইটো মোৰ জনা আছে। তুমি সিদিনা ৰেড চিলিৰ ৰন্ধা আঞ্জাৰ টেষ্ট এতিয়াও জিভাত লাগি আছে। আচ্ছা, এইবাৰ উৎসৱত স্পেচিয়েলি মোৰ কাৰণে কি দিবা? তুমি কি বুলি ভাবিছা বোৱাৰী? তুমি বাৰে বাৰে টেঙা আম বিক্ৰী কৰিবা আৰু মই খাই যাম? আজি মই এইখিনি খাম। কিন্তু এইবোৰ কি দিছা? ওটছত পাথৰ কেনেকৈ ওলাল? পাথৰ আপোনাৰ মুখতে আছে নেকি পেহা? ন পেহী, তুমি কিন্তু বৰ ভাল মানুহক জোকাই লৈছা চান্দিনী। ভালদৰে নাজানা তুমি মোক মই কোন। আচল ৰূপত আহিবলৈ ললে আহাচোন আচল ৰূপত কি কৰিব পাৰা চাওঁ। মই কি হৈছে? চান্দিনী আহা, শিয়ালৰ লগত আমি হোৱা নিদিওঁ। দাদা শুনিলে কি কৈ গল? কি কলেনো? আহা, আপুনি বৰ ষ্টেট মানুহে। কোৱা নুশুনিলে? শিয়ালৰ লগত খোৱা দি লাভ নাই বুলি। আল্টিমেটলি আপুনি মোৰ লগত খোৱা দিবলৈ আহিছে। কি শুনিছো মই। কি শুনিছিলা? আপোনাক যে এইখন ঘৰত চাকৰৰ সমানো গুৰুত্ব নিদিয়ে কোনেও, তাকে শুনিছো। খং উঠিছে আপোনাৰ? আৰে উঠিবই। যিখন ঘৰৰ কাৰণে ইমান বছৰ সকলো ত্যাগ কৰি সেইখন ঘৰে আপুনি ভাল শান্ত মানুহ কাৰণে সহ্য কৰিব পাৰিছে। মই হলেতো আপোনাৰ যি অৱস্থা, হায়দৰাবাদতো মোৰ একে অৱস্থা কৰিছিল নহয়। চন্দ্ৰিকা আৰু আপোনাৰ ভনী যোৱাকে। মই কিন্তু আৰু আপোনাক একো কৰিবলৈ নিদিওঁ। মই আপোনাৰ লগত আছো, আপুনি চিন্তা নকৰিব। আৰে কোন